হেল্ল' এভৰিৱান, এইকেইটা দিনত খুব ফুৰিবলৈ মন যায়। সেইকাৰণে পিকু আৰু মই ভাবিলোঁ ওচৰতে এনেই অলপ ফুৰি আহোঁ বুলি। কিন্তু আমি অকল দুজনী যোৱাতকৈ লগত আৰু হ'লে ভাল লাগে ন। সেইকাৰণে আমাৰ সৰু গাভৰু আৰু তাহাঁতৰ ডেকা ল'ৰা দুটাক লৈ আমি ওলালোঁ আমাৰ ওচৰতে অলপ ফুৰি আহোঁ বুলি। আৰু সকলোৰে সুবিধা মিলাই আমি ছানডে'টোকে বাছি ল'লোঁ আৰু আমি আহি পাই গ'লোহি প্ৰগতি কৃষি পাম, কলবাৰী। ইয়াৰ এণ্ট্ৰি ফিজ হৈছে 25 ৰুপিজ। আৰু সঁচাকৈয়ে দেই, ইয়াৰ পৰিৱেশটো বৰ ভাল লাগিল। ফটো তুলিবৰ কাৰণে বেষ্ট। গছবিলাক বৰ ধুনীয়াকৈ শাৰী শাৰীকৈ আছে। এয়া আপোনালোকেতো ভিডিঅ'ত দেখিছে পৰিৱেশটো কিমান ধুনীয়া। এনেধৰণৰ পৰিৱেশবোৰ বৰ ধুনীয়া লাগে। এওঁলোকে সঁচাকৈয়ে ইমান ধুনীয়াকৈ সজাই পৰাই তুলি ৰাখিছে। ইমান পৰিপাটিকৈ চাফাকৈ এনেধৰণে সজাই ৰখাটো কিন্তু কম কথা নহয়। ফুলবোৰো যে ইমান ধুনীয়াকৈ ফুলি আছে। আৰু আমি ইয়াতে ঘূৰি ফুৰি অলপ সময় কটালোঁ। ইমান ধুনীয়া পৰিৱেশটো মইনো আজি কেনেকৈ আপোনালোকক ভিডিঅ' কৰি নেদেখুৱাকৈ থাকোঁ। সেইকাৰণে প্ৰথম যোৱাৰে পৰা ভিডিঅ' আৰম্ভ কৰিয়ে দিলোঁ। আপোনালোকে পৰিৱেশটো চাই কেনেকুৱা পাইছে কিন্তু কমেণ্টত জনাবলৈ নাপাহৰিব। এয়া মোৰ পাৰ্টনাৰ পিকু, আমাৰ সৰু ছোৱালীজনী আৰু আমাৰ সেয়া সৰু ডেকা ল'ৰা দুটি। ইমান ধুনীয়া পৰিৱেশৰ মাজত সময় কটাই আজি বৰ ভাল লাগিলে। সঁচাকৈয়ে চালে চায়ে থাকিবৰ মন যোৱা পৰিৱেশ। আৰু ইয়াত ইমান ধুনীয়াকৈ কথা দুষাৰমান লিখা আছে, শুনিব দেই। এদিনৰ বাবে সুখী হ'ব বিচাৰিলে মদ খাবা, 3 দিনৰ বাবে সুখী হ'ব বিচাৰিলে বিয়া কৰোৱা, 8 দিনৰ বাবে সুখী হ'ব বিচাৰিলে গাহৰি মাংস খাবা, চিৰজীৱন সুখী হ'ব বিচাৰিলে বাগিচা পাতা। আৰু এতিয়া এইফালে মন কৰক কমলা গছ। কমলা নধৰা হৈ আছে। সেইফালে এইজোপা ৰবাব টেঙা গছ। যিমান কেইজোপা কমলা গছ দেখিলোঁ, গোটেই কেইজোপা গছতেই কমলা লাগি আছে। বহুত কমলা তলত সৰিও আছে। সুধি গম পালোঁ কমলাৰ কেজি 100 ৰুপিজকৈ দি আছে। তাৰ পাছতে আমি এই ধুনীয়া কলবাৰী পৰিৱেশৰ পৰা বিদায় ল'লোঁ আৰু আমি প্লেন কৰিলোঁ দেওশাললৈ যোৱা। আচলতে আমাৰ প্লেন অকল এই কলবাৰীলৈহে আছিলে, কিন্তু যিহেতু দেওশালো বেছি দূৰ নহয় সেইবাবে দেওশাললৈ গুচি গ'লোঁ। আৰু এয়া আমি দেওশাল পাই গ'লোহি। তাৰ পাছতে মেইন পইণ্টলৈ খোজেৰে আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ। আৰু এয়া আমি 500 মিটাৰ ওপৰলৈ ভাগৰে জুগৰে বগাই গৈ আছোঁ। আৰু আপোনালোকো ভিডিঅ'টোৰ জৰিয়তে মোৰ লগে লগে আহি থাকক। আৰু আমি এয়া আহি মেইন পইণ্ট পাই গ'লোহি। ওপৰৰ পৰা এয়া এটা ধুনীয়া মনোমোহা পৰিৱেশ। আৰু আমি সকলো ইয়াতে বহি লৈ ওপৰৰ পৰা এই দৃশ্য উপভোগ কৰিলোঁ। ভাল লাগিলে, পৰিৱেশটো বৰ ধুনীয়া আছিলে। অলপ সময় তাতে বহি লৈ আকৌ আমি ঘৰলৈ বুলি উভতিলোঁ। এনেদৰেই আজি আমি ফূৰ্তিৰ মাজেৰে ছানডে'টো পাৰ কৰিলোঁ।